এনেকৈ কৰি ৰখাই দিবি ইয়াত, এই 2 মিনিট হোৱাৰ লগে লগে। এইফালে নল'বি, এইফালে ল'লে মানে কেমেৰাটো দেখি নাপাবি। মানুহটো ধুনীয়াকৈ থাকি আমি কুকুৰাখিনি ধুনীয়াকৈ থাকি পিছলৈ পকা ওচৰলৈ গৈ থাকিব নহয়, গোটেই হেৰিয়ে এদাই কৰিব। মানুহটো থাকি ক জানমণি মাকৰ ঘৰলৈ আহিছোঁ দেই, আম লৈ পাওঁ ভাঙিবলৈ। এই দেখিছেই আৰু কঁঠাল গছত আছিলে, ভাঙিছোঁ আৰু দেই। হয়তো ডালটো দেখিছেই নহয় আৰু আম লৈ পৰুৱা ডাল কচু কণ বিলাহীৰ লগত দিয়া যাব দেই জানমণি। কোনে কোনে ভাল পায় ক'ব দেই, আম লৈ পৰুৱা দেখিছেনে? মজা কামুৰে কিন্তু দেই। জানমণি কৈ দিয়াচোন আমলৈ ফালে কি কি হয় সিহঁৰ কাৰণে ভাল? বহাগ বিহু দুমাহী ধান খাব লাগে আকৌ। অঁ আমলৈ খালে কি হয়? বসন্ত নোলায় ন? অঁ তাৰপিছত আমলৈ পৰুৱাটো এনেকৈ ঘঁহি লৈ এনেকৈ কৰি দিব লাগে, পানী লগা সোনকালে ভাল হয়। মজা কামুৰিছে, মজা লাগে। আমলৈটো কণ বিলাহী ডাল কচু দিয়া যাব আজি। ব'লা জানমণি তেতিয়াহ'লে যাওঁ গৈ।